নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ এই আসাম এগ্ৰি ফাৰ্ম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমাৰ যিটো তামোল খেতি আছে, এই তামোল খেতিৰ বিষয়ে আমি আজি আলোচনা কৰিম। তামোল খেতি কৰি আমি কিমান লাভ পাই আছোঁ, নাইবা কেনেকৈ কৰি আছোঁ, ইয়াৰ উৎপাদন খৰচ কেনেকুৱা হয়, এই গোটেইখিনি বিষয়ত মই আজি আলোচনা কৰিম। বন্ধুসকল, আমাৰ যিটো আপোনালোকে এই তামোল খেতি দেখা পাই আছে, নিশ্চয় দেখা পাওঁ আমাক, যে এই তামোল খেতিৰ পৰা বছৰি প্ৰায় আমি 50,000 টকা কৰি পাই আছোঁ। মানে ইয়াতে 150 গছ আছে, 1 বিঘাৰ অলপ কম হ'ব। এই 1 বিঘা অলপ কমৰ পৰা আমি প্ৰায় প্ৰত্যেক বছৰে 50,000 টকা কৰি পাই আছোঁ। মানে প্ৰত্যেকটো গছৰ পৰা আমি 300-400 টকা কৰি গড়ে পাই আছোঁ। আৰু আমি এইটো হিচাপ কৰিছোঁ যে প্ৰায় 50,000 টকা হয়। এই তামোল খেতিটো যদি আপোনালোকেও কৰিব বিচাৰে, আপোনালোকেও নিশ্চয় কৰিব পাৰিব। এনেকুৱা মাটি যাতে য'ত ধান খেতি ইমান ভাল নহয়, মাটিটো অলপ ওখ ধৰণৰ, এনেকুৱা মাটিত এই খেতিটো কৰিব পাৰি। আৰু ঘৰৰ ওচৰত হ'লে অলপ ভাল। আপোনালোকে যদি এই খেতিটো কৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথমতে আপোনালোকে পুলি সংগ্ৰহ কৰিব লাগিব। পুলিটো আপোনালোকে নিজেও তৈয়াৰ কৰি ল'ব পাৰে, নাইবা ওচৰত ক'ৰবাৰ পৰা সংগ্ৰহ কৰিব পাৰে। 1 বছৰৰ এনেকুৱা পুলি আপোনালোকে 25-ৰ পৰা 50 টকাৰ ভিতৰতে পাই যাব বজাৰত। সৰু পুলি হ'লে অলপ দাম কম হয়, আপোনালোকে 10 টকাতো পাব পাৰে। এনেকুৱা পুলি আনি আপোনালোকে এনেকুৱা মাটিত ভালকৈ মাটিটো চহাই লৈ যদি 3 মিটাৰ আঁতৰে আঁতৰে অলপ গাঁত খান্দি গছবিলাক ৰুব পাৰে পচন সাৰ দি, তেতিয়াহ'লে আপোনালোকে এইটো 6-7 বছৰৰ ভিতৰত ফলন পাই যাব। আৰু 3-4 বছৰ আপোনালোকে ইয়াৰ যত্ন ল'ব লাগিব অলপ, যাতে গৰু ছাগলীয়ে ইমান খাব নোৱাৰে আগবিলাক, তাৰ কাৰণে অলপ যত্ন ল'ব লাগিব, এইটো লক্ষ্য ৰাখিব লাগিব। তাৰপিছত কিন্তু ইয়াৰ ইমান একো খৰচ নাই, মেইনটেনেন্স খৰচ নাই বুলি ক'ব লাগিব। 6-7 বছৰৰ পৰা ইয়াৰ ফলন আৰম্ভ হৈ যাব। আৰু 10 বছৰৰ পিছত ইয়াৰ ফলন যথেষ্টখিনি বেছি হ'ব। এনেকৈ 30-40 বছৰ পৰ্যন্ত ইয়াৰ ফলন পাই থাকিব পাৰে, যদি বতাহত নাইবা এনেকুৱা ধুমুহাত গছবিলাক ভাঙি নাযায়। আপোনালোকে 30-ৰ পৰা 40 বছৰ বয়সলৈকে ইয়াৰ ফলন পাই থাকিব। তে বন্ধুসকলে, এই তামোল খেতিত আমি বিক্ৰী বিভিন্ন ধৰণে কৰিব পাৰোঁ। তামোলবিলাক আজিকালি বজাৰত কেজি হিচাপত এই তামোলবিলাক বিক্ৰী হৈ থাকে। তাৰপিছত পোন হিচাপেও বিক্ৰী হয়। আমাৰ লোকেলি এইটো 80টাত 1 পোন কৰি ধৰে, এনেকুৱা হিচাপতো বিক্ৰী হয়। কেজি হিচাপত বিক্ৰী কৰিলে আপোনালোকে বস্তা হিচাপত 50 কেজিৰ বস্তাত এনেকুৱা 2,000-2,500 টকা পৰ্যন্ত পাব পাৰে। এনেকুৱা আমাৰ ইয়াতে আমি হিচাপ কৰিছোঁ যে আমাৰ 25-ৰ পৰা 26-27 বস্তা পৰ্যন্ত আমাৰ ইয়াত এইখিনিৰ পৰা তামোল উঠাব পাৰি। মানে 50,000 টকা বেছিও হ'ব পাৰে, অলপ কমো হ'ব পাৰে। এনেকুৱা হিচাপত আমি তামোলবিলাক বিক্ৰী কৰি থাকোঁ। মাৰ্চ-এপ্ৰিল মাহত এনেকুৱা কেঁচা তামোলবিলাক বিক্ৰী কৰা হয়। তাৰপিছত জুন-জুলাই মানত এনেকুৱা তামোলবিলাক পকি যায়, তেতিয়াও আমি বিক্ৰী কৰিব পাৰোঁ। নাইবা মাটিৰ তলত খান্দি থ'ব পাৰি, পিছত আমি বজাৰ হিচাপত যেতিয়া বজাৰ মূল্য অলপ বেছি থাকে, তেতিয়া আমি বিক্ৰী কৰি যথেষ্টখিনি লাভৱান হ'ব পাৰোঁ। এনেকৈ বিভিন্ন ধৰণে তামোলবিলাক বিক্ৰী কৰা হয়।